বশীকৰণৰ বিভিন্ন মন্ত্ৰ আৰু উপায়। প্ৰতিদিনে এই মন্ত্ৰৰ দ্বাৰা সাতগৰা ভাত অভিমন্ত্ৰিত কৰি যাক বশীভূত কৰিব খোজা হয়, তেওঁৰ নাম লৈ খালেহে সি ব্যক্তি বশীভূত হ'বই। মন্ত্ৰ: ওম নমঃ কট বিকট ঘোৰৰূপিণী স্বাহা। ৰোহিণী নক্ষত্ৰত বটগছৰ ৰঘুমলা সংগ্ৰহ কৰি পুৰুষে হোঁ আৰু তিৰোতাই বাওঁ বাহুত বান্ধি ল'লে সকলোকে বশীভূত কৰা সম্ভৱ। ফেটাৰ মাংস, কুমকুম, অগৰু, ৰঙা চন্দন আৰু গুৰুচনা পৰিমাণ লৈ একেলগে মিহলাই ওঁ হ্ৰিং হ্ৰিং হ্ৰে হ্ৰে ফট নমঃ এই মন্ত্ৰেৰে ৭ বাৰ অভিমন্ত্ৰিত কৰি তামোল বা আন খাদ্যদ্ৰব্যৰ লগত যাক খোৱা যায়, তেওঁ বশীভূত হয়। অপমাৰ্গৰ মূল নিয়মমতে উঠাই ছায়াত শুকাই তাক গুৰি কৰি লৈ সেই গুৰি তামোলৰ লগত যাক খোৱা হয়, তেওঁ বশীভূত হ'ব। চন্দ্ৰগ্ৰহণৰ দিনা বগা অপৰাজিতাৰ শিপা তুলি খাদ্যৰ লগত যাক খোৱা যায়, তেওঁ বশীভূত হ'ব। ভৰণী নক্ষত্ৰত আমলখিৰ শিপা, বিশাখাখা নক্ষত্ৰত আম গছৰ শিপা আৰু পূৰ্ব ফাল্গুনী নক্ষত্ৰত ডালিম গছৰ শিপা উঠাই তিনিওবিধকে একেলগ কৰি পুৰুষে হোঁ বাহুত আৰু তিৰোতাই বাওঁ বান্ধি যাৰ ওচৰলৈ যায়, তেওঁ বশীভূত হয়। গুৰুচনাৰ লগত অপৰাজিতাৰ শিপা একেলগে গুৰি কৰি কপালত ফুট ল'লে যিয়ে সেই ফুট দেখিব, তেওঁ বশীভূত হ'ব। পদুম ফুলৰ পাত, প্ৰিয়ংগু, ৰঙা চন্দন, গুৰুচনা এইকেইটা বস্তু একেলগে পিহি কাজল তৈয়াৰ কৰি সেই কাজল চকুৰ পতাত লগালে সকলো মানুহকে বশ কৰিব পৰা যায়। বগা অপৰাজিতাৰ শিপা তামোলৰ মাজত দি ওঁ বক্ৰকিৰণে শিৱে বৃক্ষ ভয়ে মহাহামৃত কুৰু কুৰু স্বাহা এই মন্ত্ৰেৰে অভিমন্ত্ৰিত কৰি যাকে খাব দিয়া হয়, তেওঁ বশীভূত হয়। অপমাৰ্গৰ শিপাৰ ৩ আঙুল দীঘল লাঠি এডাল তৈয়াৰ কৰি আৰু তাক অ' মদন কামদেবায়ু ফট স্বাহা এই মন্ত্ৰেৰে ৭ বাৰ অভিমন্ত্ৰিত কৰি যাৰ ঘৰত ৰখা হ'ব, তেওঁ বশীভূত হ'ব। জামিনী গছৰ শিপা আৰু হৰিতাল একেলগে পিহি লৈ তাৰে সৰু সৰু বড়ি তৈয়াৰ কৰি সেই বড়ি ওঁ অস্মকৰ্ণেশ্বৰী দুৰ্বলে আইকেশী জটাতা কলাপে চকাৰ ফেটকাৰিণী স্বাহা মন্ত্ৰেৰে ৭ বাৰ অভিমন্ত্ৰিত কৰি তাৰে এটা বড়ি মুখত লৈ যাৰ ওচৰলৈ যাব, তেওঁ খোজা বস্তু অসাধ্য নহ'লে দান কৰিব। অপমাৰ্গৰ মূল আৰু গুৰুচনা একেলগে পিহি ওঁ নম বৰ্জাৰিণী সৰ্বভোগ বশংকৰী স্বাহা এই মন্ত্ৰেৰে ৭ বাৰ অভিমন্ত্ৰিত কৰি কপালত ফুট ল'লে সকলোকে বশ কৰা সম্ভৱ। যাক বশ কৰিব লাগে, তেওঁৰ নাম লৈ ছাগলীৰ তেজত বগা সৰিয়হ মিহলাই জুইত ১০০০ বাৰ যাৰ নাম লৈ আহুতি দিয়া যায়, তেওঁ সিদিনাৰ পৰা সদায় বশীভূত হৈ থাকিব। বগা সৰিয়হৰ ফুলৰ লগত মৌ মিহলাই যাৰ নামত সংকল্প কৰি ১০০০ বাৰ জুইত আহুতি দিয়া যায়, তেওঁ বশ্যতাতা স্বীকাৰ কৰিবই, তাত কোনো সন্দেহ নাই। কুমকুম, তগৰ ফুলৰ কাঠ, কোৰ, হৰিতাল, মনাহিলা এইকেইটা বস্তু একেলগে গুৰি কৰি অনামিকা আঙুলিৰ তেজ মিহলি কৰি কপালত ফুট ল'লে যিকোনো মানুহেই বশ্যতা স্বীকাৰ কৰিব। বগা দুবৰি কপিলা গাইৰ গাখীৰত বটি তাক গোটেই শৰীৰত লেপি দিলে আৰু তাৰ পিছত যাক প্ৰথম দৰ্শন কৰা যায়, তেওঁৰ বশীভূত হয়। জবা ফুল, তগৰ, কুমকুম নিজৰ শৰীৰৰ তেজ আৰু বীৰ্য একেলগে মিহলাই খাদ্যৰ লগত যি তিৰোতাক খুৱাই দিয়া হয়, তেওঁ বশ মানিব আৰু গোটেই জীৱন বশ্যতা স্বীকাৰ কৰিয়েই থাকিব। চিতাভস্ম, তগৰ ফুল, বচ, কোৰ এই ৪টা বস্তু একেলগে গুৰি কৰি কোনো কুমাৰীৰ মূৰত পেলাই দিলে যিয়ে পেলাই দিয়ে, তেওঁ ভাল পাব। ব্ৰহ্মদণ্ডী আৰু চিতাভস্ম একেলগ কৰি কোনো নাৰীৰ শৰীৰত পেলাই দিলেহেই নাৰীদাতাৰ বশীভূত হয়। হৰিতাল আৰু মনহিলা পানৰ লগত ঘঁহি সেই পদাৰ্থৰে কপালত ফুট লৈ যি নাৰীক প্ৰথম দৰ্শন কৰে, তেওঁ বশীভূত হয়। বৃহস্পতিবাৰে সেন্দুৰ আৰু কলফুল একেলগে বটি তাৰে কপালত ফুট ল'লে যি নাৰীৰ ওচৰলৈ প্ৰথম যায়, তেওঁ বশীভূত হয়। শনিবাৰে পদুমৰ পাত আৰু গুৰুচনা শুভ তিথি, নক্ষত্ৰত আৰু ঋতুত বটি কপালত ফুট লৈ যি নাৰীক দৰ্শন কৰা হয়, তেওঁৱেই মিত্ৰ হয়। গুৰুচনা আৰু বগা বেৰেলাৰ মূল একেলগে বটি লৈ তাৰে কপালত ফুট ল'লে মানুহ মাত্ৰেই বশ মানে। যাক বশ কৰিব লাগে, তেওঁৰ নাম আৰু গোত্ৰ উচ্চাৰণ কৰি এটা সুগন্ধি ফুল হাতত লৈ ঔঁ জয় জয় স্তম্ভয় মহয় মহয় সৰ্বং মাং তং দমদম স্বাহা মন্ত্ৰ ১০০ বাৰ জপ কৰি সেই ফুলটো যাৰ হাতত দিয়া যায়, তেওঁ বশীভূত হ'ব। সাপৰ মুঠ, ডালিম কাঠ, এৰাতেল মিহলাই ধূপ তৈয়াৰ কৰি নিজ স্ত্ৰীৰ নাম আৰু গোত্ৰ উচ্চাৰণ কৰি সেই ধূপ জ্বলালে স্ত্ৰী বশীভূত হ'ব। অশ্বিনী নক্ষত্ৰত পলাশ গছৰ মূল উঠাই নিজৰ হোঁ বাহুত বান্ধি ল'লে স্ত্ৰী বশীভূত হয়। কোনো স্ত্ৰীয়ে নিজৰ গাৰ ময়লা আৰু কলগছৰ পানী মিহলাই তাৰে ফুট ল'লে স্বামী বিপদগামী হ'লেও সেই ফুট দেখা মাত্ৰে তেওঁৰ বশ হ'ব। অ' চামুণ্ডে কালিকে স্তন্তয় স্তম্ভয় এই মন্ত্ৰেৰে এটা জবা ফুল ১০৮ বাৰ অভিমন্ত্ৰিত কৰি সেই ফুলটো কোনোবা স্ত্ৰীক হাতত দিলে তেওঁ বশীভূত হয়।
এটা চম্পাফুল নিজৰ পত্নীৰ নাম লৈ ৱাইংফট চহা মন্ত্ৰেৰে অভিমন্ত্ৰিত কৰি পত্নীৰ হাতত ফুলটো দিলে পত্নী বশীভূত হ'ব। ৰবিবাৰে ধতুৰা গছৰ শিপা, কৰ্পূৰ, কুমকুম, গৰুচনা একেলগে বটিতাৰে কপালত ফুট ল'লে আৰু প্ৰথমে যি নাৰীক দৰ্শন দিয়ে তেওঁ বশীভূত হ'বই। যেতিয়া পূৰ্বফলগুনী নক্ষত্ৰ উদিত হয় সেই সময়ত ডালিম গছৰ মূল উঠাই বাহুত বান্ধিলে আনকি মন্ত্ৰী MLAও তেওঁৰ ওচৰত বশীভূত হয়। অশ্লেষা নক্ষত্ৰত কোনো তিৰোতাই নাগকেশৰৰ মূল উঠাই বাও বাহুত ধাৰণ কৰিলে পুৰুষ মহিলা সকলোৱে তেওঁৰ ওচৰত বশীভূত হ'ব। কৃষ্ণ অপৰাজিতাৰ শিপা তামোলৰ লগত দি অংহুং চহা মন্ত্ৰেৰে 7 বাৰ অভিমন্ত্ৰিত কৰি দুষ্টা স্ত্ৰীক খোৱালে তেওঁ নিশ্চয় স্বামীৰ বশীভূত হ'ব। নিজৰ আৰু ভাৰ্যাৰ নাম একেলগে উচ্চাৰণ কৰি এটা ফুল উহুং চহা মন্ত্ৰেৰে 7 বাৰ অভিমন্ত্ৰিত কৰি নিজ স্ত্ৰীৰ হাতত দিলে তেওঁ নিশ্চয় বশীভূত হ'ব। বিশাখা নক্ষত্ৰত দাৰু হৰিদ্ৰাৰ মূল উঠাই উপাতে বজ্ৰায়া চহা মন্ত্ৰেৰে অভিমন্ত্ৰিত কৰি স্ত্ৰীৰ বাও বাহুত বান্ধি দিলে বশীভূত হ'ব। সমাপ্ত।